দোস্ত ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মইনাছ ব্লগ। আজি মাঘ বিহু, সেইকাৰণে আপোনালোকক পোনপ্ৰথমতে মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। আজি আমাৰ মেজি মাঘ বিহু ঘৰত আমাৰ বহুত ধুনীয়া খানা আছে। সেয়া এতিয়া খানা খাওঁগৈ ব'লক। এটা খানা খোৱা সৰুবিধা দিম বুলি ভাবিলোঁ, এইটো ভাল নহয় বুলি ময়ো গম পাইছোঁ, কিন্তু আপোনালোকে খানাটো চাওক, আমি খাওঁ, আপোনালোকে চাওক আৰু এতিয়া খাওঁগৈ ব'লক খানা। এইফালে মটন বিৰিয়ানী, মটন আৰু এইফালে মাংস। এতিয়া খাব লাগে জলদি। মটন বিৰিয়ানী মাংস পাপকা কেনেকুৱা হৈছে খাবলৈ? মজা আছে, চুপাৰ। মাটিতে মাৰিছা? 100 ভিতৰত 200। সেইফালে ককা খাইছে। এইটো কি বাহন দিছা? এতিয়া নকওঁ, সকলোৱে নহয়। আজিকালি আকাশলৈ যোৱা চিলিণ্ডাৰ বনাই এইটো নেবান্ধা নেকি? নেমান অঁ, এইফালে এইটো মাছো আহি গৈছে, একদম পুৰা চিতল মাছ। এইটো খাই পিনি বা হিমন্ত হ'লে গম যাব। হিমন্ত হ'লে মাছটো তেলি আছে। কোনটো লাগে কবি, সেইটো দিমেই বাৰু। কোনটো লাগিব কোৱা? এইটো ন ভাত দেই আজি। সেইফালে ভাতো আহি গৈছে। আজি ন বুলি আৰু লগাইছোঁ দেই, ভকত এজনক মাতি। আজি বিহুত আমি ন খাইছোঁ, জহা চাউলে সতি। জহা চাউল আৰু এয়া বাচমতি, বগাখিনি বাচমতি, ৰঙাখিনি হেৰি জহা। হ'ব হ'ব হ'ব। আৰু কি লাগে দিম বাৰু। এইফালে গিনতে লৈ লোৱা। চব মিহলাই মাৰি দিম আৰু এতিয়া পুৰা ধোঁৱা ওলাই আছে। হা হা হা। খানাটো খাই মেলি আহি গ'লোঁ। খানাটো খাবলৈ বহুতেই ভাল লাগিছিলে। আপোনালোকে খানাটো দেখি কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ, বাই বাই, টাটা, চি ইউ।